हेलो फ्रेंड की खबर মানে ভালে আৰু মোৰটো একদম মজা তো কথাটো হ'ল কি আমাৰ আজি কোনো এটা এনেকুৱা ভিডিঅ' নাই ৰোষ্টিং ভিডিঅ' বা কোনো এটা এনেকুৱা বিশেষ কথা নাই কথাটো হৈছে কি আমাৰ 14 জুলাই গুৱাহাটী কলাক্ষেত্ৰত মিটআপ আছে তো মই বহুত দিন আগৰ পৰা কৈ আহি আছোঁ কলাক্ষেত্ৰত মিটআপ আছে তো ফাইনেলি সেই দিনটো আহি গ'ল আমাৰ অহাকালি ছানডে অৰ্থাৎ অহাকালি আমাৰ 14 জুলাই ছানডে আহি গ'ল অহাকালি গ'ল নহয় ছানডে আহি আছে অহাকালি ছানডে আহি আছে তো মই আপোনালোকক নিমন্ত্ৰণ জনোৱাৰ বাবে ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছোঁ সৰুকৈ অহাকালি আমাৰ 8টা বজাৰ পৰা টাইম দিয়া আছে 8টা বজাৰ পৰা আমি মানুহখিনি গোট হ'ম তাৰপিছত আমাৰ প্ৰগ্ৰেমটো আৰম্ভ কৰি আমি 9টা বজাত এনে আমাৰ ইয়াতে আহক আমি 8টা বজাত আমি আহিব পাবলৈ দিছোঁ আহি পাবলৈ তো প্ৰগ্ৰেমটো হ'ব 9টা বজাৰ পৰা তো অসমৰ যিমান চকী কোণে ইউটিউবাৰ আছে ডাঙৰ সৰু কথা নাই যিমান ইউটিউবাৰ আছে আমাৰ অসমত তো সকলোকে মোৰ ফালৰ পৰা নিমন্ত্ৰণ জনালোঁ বিকে এণ্টাৰটেইনমেণ্ট চেনেলৰ ফালৰ পৰা মই বিশেষভাৱে নিমন্ত্ৰণ জনালোঁ আৰু এই মিটআপখন আমাৰ ইউটিউবাৰ হিচাপে অসমৰ জনপ্ৰিয় ইউটিউবাৰ হিচাপে আমি মিষ্টাৰ ৰাজা ডিম্পু বৰুৱা বহুকেইজন আছে আপোনালোকে চিনি পায় সকলোৱে ডাঙৰ ইউটিউবাৰ কেইজনক তো সিহঁতে আহিব আৰু যদি আপোনালোকে লগ কৰিব বিচাৰে তো অহাকালি আহি যাওক কথা নাই এনেকৈ নহয় গাড়ীৰে আহিলেও খোজকাঢ়ি আহক বাগৰি আহক মুঠতে আহক আৰু যেনেকৈ নহওক আহক অহাকালি আৰু এই মিটআপখন যোনে মানে পাতিছে সেই মানুহ দুজন হৈছে সপোন এছে সুলিমান কমেডি ইয়াৰ মানুহজন এজনে চেনেল দুটা আছে তাৰপিছত আছে শৰীফুল মিৰ্জা টেকনিকেল চেনেল সেইজন আছে তাৰপিছত আৰু তেওঁৰ লগতে আছে আমাৰ আছে আৰু তেওঁৰ লগত বহুকেইজন ডাঙৰ ইউটিউবাৰ তো আই হোপ আপোনালোকে অহাকালি আহিব লগ পাম আৰু কথা পাতিম তো বিশেষ নকৈ অহাকালি আহক আৰু লগ কৰিম কথা পাতিম চিঙৰা মিষ্টি খাম অলপ ধেমালি কৰিম চেলফি উঠিম ভিডিঅ' বনাব আপোনালোকে আৰু কিখিনি আৰু তো ভিডিঅ'টো লাইক কৰিব নালাগে শ্বেয়াৰ কৰক যাতে আমি অহাকালি 1000 মানুহ আমি ইয়াতে মিটআপত লগ কৰিব পাৰোঁ 1000 তো লাইক কমেণ্ট একো নিদিলেও হ'ব বাছ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক ইনভাইটৰ কাৰণে মই আকৌ এবাৰ কৈছোঁ ডাঙৰ সৰু বুলি কথা নাই ধৰি আপোনাৰ এটা ছাবস্ক্ৰাইবাৰ আছে আপুনি একো টেনশ্যন ল'ব নালাগে আপুনি ইয়াত আহক আপোনাৰ নিশ্চয় এটাৰ পৰা 2টা 3টা 4টা আপোনাৰ 1K 2K 3K হৈ যাব মই চেলেঞ্জ কৰি আছোঁ আপোনালোকে আহক চেলেঞ্জ নহয় একচুৱেলি মই ৰিকুৱেষ্ট কৰি আছোঁ আপোনালোকে আহক আৰু ছাবস্ক্ৰাইব বাঢ়ি যাব টেনশ্যন নাই আপোনালোকৰ বাঢ়ি যাব তো আৰু ইউটিউবতো একদিনত আমি আৰু অকলে একো কৰিব নোৱাৰোঁ আহক আপোনালোকে ডাঙৰ পৰা কিছুমান পৰামৰ্শ লওক তো আমি পৰামৰ্শ ল'বৰ কাৰণে গৈ আছোঁ অহাকালি তো তাতে লগ পাম এতিয়া এৰো নে কি বাই